মৃত্যুঞ্জয় ৰূপে থিয় দিলে হোজাই হাম হস্পিটেলে। এগৰাকী গৰ্ভৱতী মহিলাক জীৱন দান দিলে পূব এছিয়াৰ বৃহত্তম গ্ৰাম্য চিকিৎসালয় হাম হস্পিটেলে। গৰ্ভৱতী মহিলাগৰাকীৰ দেহত দেখা গৈছিল এটা ভয়ানক স্তনটো দেখাত সাইলাখ ৰাজহাঁহৰ কণীৰ দৰে। গৰ্ভৱতী মহিলাগৰাকীৰ দেহত থকা 750 গ্ৰাম স্তনৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিলে পূব এছিয়াৰ বৃহত্তম গ্ৰাম্য চিকিৎসালয় হাম হস্পিটেলে। আমাৰ সংবাদদাতাই জনোৱা মতে কাৰ্বি আংলং জিলাৰ তাৰা থেৰাংপি নামৰ এগৰাকী মহিলা গৰ্ভৱতী হোৱাৰ পিছত যাৱতীয় পৰীক্ষাৰ বাবে এখন চিকিৎসালয়ত ভৰ্তি হৈছিল। কিন্তু ধৰা পৰা নাছিল পেটত থকা 750 গ্ৰামৰ ভয়ানক স্তনটো। পেটত স্তন থকাৰ বাবে বিষত ছটফটাই আছিল গৰ্ভৱতী মহিলাগৰাকী। চিকিৎসালয়খনত কোনো সুফল নোপোৱাত অৱশেষত আন এখন হাস্পতাললৈ ৰাওনা হৈছিল ভুক্তভোগী মহিলাগৰাকী। অৱশ্যে তাতো কোনো সুফল নাপালে মহিলাগৰাকীয়ে। তাৰ পাছত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ কথা চিন্তা কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাৰ অৱশেষত আজমলৰ হাম হস্পিটেলত আহিলে ভুক্তভোগী মহিলাগৰাকীয়ে। তাৰ পাছত পৰ্যায়ক্ৰমে পৰীক্ষা নিৰীক্ষা কৰা অন্তত অৱশেষত ধৰা পৰিল যে মহিলাগৰাকীৰ পেটত এটা ৰাজহাঁহৰ কণীৰ দৰে এটা ডাঙৰ স্তন আছে, যাৰ ওজন 750 গ্ৰাম। হোজাই হাম হস্পিটেলৰ CMD ডক্টৰ চি ইছলামৰ নেতৃত্বত এটা চিকিৎসক দলে সুচাৰুৰূপে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ইয়াৰ উপৰি কেৱল মাত্ৰ ঔষধৰ খৰচ ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি দিয়ে হোজাই হাম হস্পিটেলে। আমি কাৰ্বি আংলঙৰ পৰা আহিছোঁ। পেচেণ্টটোৰ নাম হ'ল তাৰা টেৰাংপি। আমি বেমাৰ ধৰা পৰিছিলোঁ যে প্ৰেগনেঞ্চি টাইম। তাৰ পাছত আমি ডে নাৰ্ছিং হোমত গৈছিলোঁ। তাৰ পৰা নোৱাৰি আমি বেলেগত মিটন হস্পিটেলত গৈ তাতে ধৰা পৰিলে বেমাৰটো যে পাথৰ আছে বুলি। সেই পাথৰটো লৈ আমাৰ কাৰণে কৈছে যে গুৱাহাটীলৈ লৈ যাবলৈ। আমি নোৱাৰিলোঁ গুৱাহাটীত যাবলৈ, কাৰণ আমি গৰীব মানুহ, কেনেকুৱা যাম সেইবুলি আমি হামত সোমালোঁ। হামত সোমাই চাই হয় দেখিছোঁ, জানিছোঁ যে ইমান ডাঙৰ পাথৰ দেখি ভয় লাগিছোঁ। পাথৰৰ প্ৰায় 750 গ্ৰাম। তাৰপাছত অপাৰেশ্যন কৰা হ'ল, ভালে হ'ল। বাচ্চাও সুস্থ, মাকৰো সুস্থ, ভালে হৈছে। তেতিয়া আমি ইয়াত থাকি ভাল লাগিছে। আৰু ইছলাম ছাৰে আমাক জনালে ফ্ৰীকে চাই দিব, ৰেহাই দি দিব বুলি। আমি ঔষধখিনি নিজৰ, তাৰপাছত ইছলাম ছাৰে চব ৰেহাই কৰি দিব বুলি কোৱা হ'ল। এই ষ্টাফক চবক ধন্যবাদ জনাইছোঁ। তাৰপাছত চবেই আমাক সহায় কৰিছে, চাই দিছে, ভালে হৈছে। আমি এতিয়া সুস্থ হৈছোঁ। গুড মৰ্ণিং। আজি মই আমাৰ হস্পিটেলৰ এগৰাকী পেচেণ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পেচেণ্টগৰাকী তাৰা টেৰাংপি, কাৰ্বি আংলঙৰ অতি ভিতৰুৱা অঞ্চল এটাৰ পৰা আহিছে। মানুহগৰাকী প্ৰেগনেণ্ট, ডেলিভাৰী হ'বৰ সময় হৈছে। অতি দুখীয়া ঘৰৰ মানুহ। আহি পেলাই হোজাইৰে অন্য এখন হস্পিটেললৈকে গৈ পেলাই তেওঁলোকে কিবা বিসংগতি দেখা পাই পেলাই তেওঁলোকে অন্য ঠাইত যাবলৈ ক'লে। তেওঁ তেতিয়া আৰু অন্য এজন গাইনকলজিষ্টৰ ওচৰলৈকে গ'ল। তেওঁ পৰীক্ষা কৰি দেখিলে যে কিবা জটিলতা আছে, গতিকে হায়াৰ চেণ্টাৰ বুলি যিটো কয় উন্নত হস্পিটেললৈ যাবলৈ তেওঁক পৰামৰ্শ দিলে। শেষত তেওঁ আমাৰ ইয়ালৈকে আহিল। আহি আমাৰ গাইনকলজিষ্ট টিমে মানুহগৰাকীক পৰীক্ষা কৰিলে। পৰীক্ষা কৰি দেখে যে মানুহগৰাকীৰ ইউৰিনাৰী ব্লাডাৰ, মূত্ৰাশয় বুলি যিটো আমি অসমীয়াত কওঁ, সেই মূত্ৰাশয়ৰ ভিতৰত এটা প্ৰকাণ্ড ডাঙৰ পাথৰ স্তন আছে, যিটো স্তনৰ কাৰণে মানুহজনীৰ পেটৰ ভিতৰত থকা বাচ্ছাটো সৰু হৈছে। 9 মাহত বাচ্চা কেঁচুৱাটো মাতৃৰ গৰ্ভত যিমান ডাঙৰ হ'ব লাগে সিমান ডাঙৰ হ'ব পৰা নাই, কাৰণ সেই পাথৰটোৱে ইউটেৰাছৰ ওপৰত প্ৰেছাৰ দি আছে। দ্বিতীয়ত, ডেলিভাৰী হ'ব লাগিলে যিটো তিৰোতা মানুহৰ ৰাস্তা আছে, সেই ৰাস্তাটোতেই এই পাথৰটোৱে ব্লক কৰি বহি আছে। তাৰ কাৰণে নৰ্মেলি ডেলিভাৰী হোৱাৰ কোনো ধৰণৰ সুবিধা নাই, আৰু চিজাৰিয়ান ছেকশ্যন কৰি উলিওৱাৰ বাহিৰে বাচ্চাটো
অন্য কোনো গতি নাই। আমাৰ গাইনকলজিষ্ট টিমটোৱে ডক্টৰ স্বৰূপ চত্ৰধাৰ, ডক্টৰ ফাৰজানা, ডক্টৰ কাজল দাস চবেই মিলি অপাৰেশ্যনৰ কাৰণে ৰেডি কৰিলে আৰু চিজেৰিয়ান ছেকশ্যনটো অতি সুকলমে তেওঁলোকে সমাধা কৰিলে। তাৰ লগতে আমাৰ চাৰ্জিকেল টিমে মই নিজে, আমাৰ লগত ডক্টৰ মহচিন আছিলে, আমি সেই একেটা কটা অংশৰেই ইউৰিনাৰী ব্লেডাৰটো খুলি পেলাই আমি ভিতৰৰ পৰা প্ৰকাণ্ড ষ্ট'নটো বাহিৰ কৰি মানুহজনীক একেলগেই দুয়োটা অপাৰেশ্যন সুকলমে কৰি দিয়া হ'ল।